দোষ সকলোৱে ভাবে মই বহুত খুশ আছো, কিন্তু কোনেও নাজানে যে মই ভিতৰৰ পৰা কিমান অকলশৰীয়া হৈ গলো। নাই কোনো মোৰ সঁচা দোষ আছে, নাই কোনো মোক চাথ দিয়া মানুহ, বাছ এই অকলশৰীয়া জীৱনটোত মই খুশ আছো। Hey guys, মই অভিনৱ। আজি মোৰ 100 ডেজ ফুটবল জাৰ্নিঙৰ ডে 34 আৰু গাইজ মোৰ সৰুৰ পৰা সপোন আছিলে যে এজন ভাল প্ৰফেচনেল ফুটবল প্লেয়াৰ বনা, কিন্তু ঘৰৰ অৱস্থা বেয়া বুলিয়েই কেতিয়াও ওলাই যাবই নোৱাৰিছো। সেই বুলিয়ে ইনষ্টাগ্ৰাম আৰু ইউটিউবত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলো, কিন্তু ইয়াতো ভাল এটা ৰেছপন্স নাপাইছো। কেতিয়াবাই লাগে যে মোৰ দিনে বেয়া, কিন্তু ঘৰৰ অৱস্থা বেয়া বুলিয়ে মই ইয়াৰ ৰৈ নাযাওঁ, আগতকে বেছি কষ্ট কৰি যাম। মাথো আপোনালোকৰ পৰা অলপ ছাপোৰ্টৰ দৰকাৰ, আৰু আপোনালোকে ছাপোৰ্ট কৰিলে সকলো সম্ভৱ। আৰু গাইজ আজি প্ৰেক্টিছটো কেনেকুৱা লাগিল আপোনাৰ মতামত কমেণ্ট বক্সত দি থৈ যাব। তেনেহ'লে বাকী কাইলৈ লগ পাম, তেতিয়ালৈকে জয় অসম।